वेलकम बैक टू माय यूट्यूब चैनल एंड আপোনালোকক আজি উৰুকা উপলক্ষে বহুত বহুত শুভেচ্ছা দিলোঁ। আজিৰ দিনটোৰ আপোনালোকৰ নতুন বছৰ আৰম্ভ হ'ব, গতিকে ভালকৈ কুশলে যাওক। লগতে আজি মোৰ প্ৰথমটো ভিডিঅ' ইউটিউবত দিম মোৰ চেনেলত, গতিকে আমি এতিয়া এজেগালৈ যাওঁ। গতিকে আপোনালোকক মই ভেলাঘৰ দেখুৱাবলৈ চেষ্টা কৰিম। আমাৰ এইখিনিতে বনাইছিলে ভাল ধৰণে, আৰু সকলোকে আশা কৰিছোঁ যাতে মোৰ চেনেলটো আপোনালোকে চাই ভাল পায়, আৰু পাৰিলে লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব মোৰ চেনেলটো। আৰু আপোনালোকে এতিয়া ইণ্ট্ৰ'টো চাই লওক। আকৌ এবাৰ ৱেলকাম টু মাই চেনেল এণ্ড আমি এতিয়া ওলাই আহিছোঁ আমাৰ এখন চাপালাই, নগাঁও ডিষ্ট্ৰিক্ট চাপালাত। গতিকে আমি এতিয়া যাওঁ দৈ টেকেলি আনিবলৈ। আমি অসমীয়া যিহেতু কাইলৈ বিহুটো অকণমান সৰুকৈ হ'লেও উদযাপন কৰিব লাগিব, গতিকে আমি দৈ টেকেলি আনিবলৈ যাওঁ এতিয়া। তো যাওঁতে যাওঁতে বাটতে আপোনালোকক ভেলাঘৰ দেখুৱাম, চাই থাকক ভিডিঅ'টো। আমি এতিয়া গৈ থাকোঁ। হেল্ল' গাইজ, মোক আপোনালোকে দেখা নাপাবও পাৰে, গতিকে মোবাইলৰ কেমেৰাদি কৰিছোঁ যিহেতু ইমান ভাল নহ'ব পাৰে, হ'লেও আপোনালোকক মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু লগতে ব'লকচোন এতিয়া আমি চাওঁ ভেলাঘৰটো। ৰাস্তাটো গোটেইটো দেখুৱাব হা, বঢ়িয়া। তো বেয়া নাপাব, স্কুটিত গৈ আছোঁ। মোৰ ইমান এইটো হোৱা নাই যে চলাম, হ'লেও আমাৰ যেতিয়া গাঁৱত চলাব পাৰি। আৰু হেলমেট নলগোৱাৰ কাৰণে কমেণ্ট নকৰিব, যাতে কমেণ্ট নিদিলে হ'ল, কাৰণ আমাৰ এখন গাঁৱহে যিহেতু, গাঁৱত আৰু এইবিলাক নচলে। আৰু আমি ধৰক ইমান মানে নিয়ম মানি চলোঁ, এতিয়া অসুবিধা হয় কিছুমান নিয়ম পালন কৰিবলৈ গাঁৱত। এতিয়া সুবিধা নাই, গতিকে আমাৰ নহয়। আৰু সেই অনুপাতে চাবলৈ গ'লে এতিয়া ধৰক কিছুমান কাম কৰিব লগা হয়, আৰু চাইকেল মাৰি আহিবলৈ অকণ দূৰ জেগা, গতিকে আমাৰ অকণ দিগদাৰ হয়। কিহৰ হেৰিত বনোৱা হৈছিল এইটো? এইটো কিহৰ আৰ্হিত বনোৱা হৈছে হেৰিটো? জেৰেঙা পথাৰ সতী জয়মতীক হেৰি দিয়াৰ ওপৰত ন? এইফালে দেখুৱাই দিবা এতিয়া ঘৰটো বঢ়িয়াকৈ। ঘৰটো দেখুৱাইছে, মিলক উপায় নাই আৰু ধৰিব অকণ। ছাৰ বেয়া নাপাব, আমাৰ যিহেতু মোবাইলৰ কেমেৰা হয় নাই, আমিতো ইমান আৰু এতিয়া নতুনকৈ ষ্টাৰ্ট কৰিছোঁ, গতিকে আমি ইমান হেৰি কৰিব নোৱাৰোঁ। গাইছ, এয়াই হ'ল আমাৰ জেৰেঙা পথাৰৰ আৰ্হিত যে সতী জয়মতীক যে চাউদাঙে ল'ৰালৈ যে কিছুমান হেৰি কৰাৰ ওপৰত দিছিলে, তো সেয়াৰ ওপৰতে আমি বনাইছিলোঁ ভিডিঅ'টো, গতিকে চাই ল'ব পাৰে আপোনালোকে। জেৰেঙা পথাৰৰ ওপৰত বনোৱা আৰ্হিত ভেলাঘৰটো বনোৱা হৈছিলে। গতিকে আমাৰ এইখিনি চাপালাত জামুকতলত বনোৱা হৈছে। তো চাব পাৰে যে সতী জয়মতীক যেনেকৈ ল'ৰাৰ হেৰিৰ ওপৰত চাউদাঙে যেনেকৈ শাস্তি দিছিলে, সেই অনুপাতে বনোৱা হৈছে, চাব পাৰে। ইয়াতে আজি ৰাইজে হেৰি খাব চাগে, খানা খাব। গতিকে হ'ল আমাৰ জামুকতলত বনাইছে জেৰেঙা পথাৰ, চাই লওক। ইয়াৰ ওচৰতে নামঘৰ আদি আছে। তো গাইজ, কেনেকুৱা পালে জেৰেঙা পথাৰ দেখিছে আপোনালোকে? কেনেকুৱা লাগিছে মোক জনাব। আজি যিহেতু প্ৰথম কৰিছোঁ, ভাল নহ'ব পাৰে ব্লগিং, গতিকে ভোগালী বিহু উপলক্ষেনো কি দেখুৱাম, ইয়াকে আপোনালোকক দেখুৱাইছোঁ, চাই ল'ব পাৰে। সতী জয়মতীক যে ল'ৰাই যেনেকৈ শাস্তি দিছিলে, কি অনুপাতে চাউদাঙে, ইয়াত প্ৰদৰ্শন কৰা হৈছে, যে দাঙি ধৰা হৈছে যে শাস্তি কেনেকৈ দিছিলে। তো আমি এতিয়া যাওঁগৈ। তো আপোনালোকে আগলৈও চাই থাকক যে দৈ টেকেলিনো আমি ক'ৰ পৰা আনো, কেনেকৈ আনো, কি কৰোঁ। আমি ইয়াৰ পৰাই ল'লোঁ দৈ টেকেলি, আমাৰ খুৰা এজন আছিলে, খুৰাজনৰ ঘৰৰ পৰা। তো এতিয়া আমি ঘৰলৈ যাওঁ। এতিয়া আমি ঘৰমুৱা হওঁ, আৰু দৈ টেকেলি ল'লোঁ যেতিয়া এতিয়া ঘৰলৈ যাব লাগে, আৰু কাইলৈ আপুনি খাব লাগিব। গতিকে টেকেলিটো এতিয়া বেছি দৈ নহয়, আমাৰ মা, মই আৰু ঘৰৰ ওচৰৰ পাঁজৰৰ যিখিনি এয়া লওক, চাই লওক। কওকচোন।
আমাৰ দৈ লোৱা হ'ল, দৈ টেকেলিটো চাব পাৰে। বেছি নহয় 1.5 লিটাৰ দৈ দিছিলোঁ, কাৰণ আমাৰ ঘৰতো বেছি মানুহ নাই। গতিকে আমি এতিয়া গৈ থাকোঁ। ইয়াৰ পৰা ঘৰলৈ যাম আৰু এই খুৰাজনৰ ঘৰটো দেখিছোঁ নিশ্চয় চাগে এইখিনি। খুৰাজনৰ ঘৰৰ পৰাই লোৱা হৈছিলে দৈ। এতিয়া আমি গৈ থাকোঁ। এইখিনিতে এটা কথা আহিছে তেতিয়াহ'লে এই ভিডিঅ'টো বনোৱাৰ কাৰণে বেয়া নাপাবা। এতিয়া তুমি ধৰিব লাগিব। এই পিছফালে যোৱা মানে বহোঁ। মোৰ এইজন সংগী আহিছে, লাজ কৰিছে কেমেৰাত ওলাবলৈ। গতিকে বাৰু হ'ব দিয়ক। এতিয়া গাড়ী চলাওঁ যেতিয়া আজি এতিয়া ভিডিঅ'টো ইমানে কৰিলোঁ। আজিলৈ আৰু এণ্ড কৰিছোঁ আৰু ভিডিঅ'। তো বাই ফ্ৰেণ্ডছ এণ্ড প্লিজ ছাবস্ক্ৰাইব মাই চেনেল এণ্ড শ্বেয়াৰ দ্য ভিডিঅ' এণ্ড লাইক দ্য ভিডিঅ'। অ'কে বাই বাই।